Hey guys, welcome back to my YouTube channel for exercise. तो guys আপোনালোকক মোৰ YouTube channel স্বাগত জনাইছোঁ। তো guys আজি ভিডিওটো মানে গাড়ীৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো মানে আজি গৈ আছোঁ বঙাইগাঁও। তাৰমানে মই ভিডিওটো বনাব খুজিলোঁ, ৰাতি হ'ল মানে এটা বনাই দিলোঁ। এতিয়া গৈ আছোঁ আৰু বঙাইগাঁৱত। তেনেহ'লে গাইছ আপোনালোকৰ ভিডিওটো আপোনাৰ চাই থাকিব দেই গাইছ। তো গাইছ গাড়ীটোৰ মিটাৰটো চাইলেও মানে সিমান স্পীড যাই থকা নাই, মানে 55, 58 সেইখিনি মানে যে গৈ আছোঁ, লাহে লাহে গৈ আছোঁ। তো গাইছ আপোনালোকে ভিডিওটো চাই থাকিব দেই। ইমান মানে ভিডিঅ'ত মই ইমান কিবা কৈ যোৱা নাই গাইছ, মানে তাৰমানে ৰাতি হ'লতো মানে ভিডিঅ'বোৰ আৰু কেমেৰাটো ইমান ভাল নহ'ব পাৰে গাইছ কোৱালিটি। তো গাইছ কেমেৰা কোৱালিটি বেয়া হ'লে আপোনালোকে ভিডিঅ'টো চাব দেই গাইছ, লাষ্টলৈকে চাই দিব গাইছ। আৰু এইটো হৈছে তেল ডিপুটো এনেই দেখাই দিলোঁ আৰু আপোনালোকক। তাৰ এতিয়া গৈ আছোঁ আৰু গাইছ এনেকৈ। তো গাইছ এনেকৈ গৈ আছোঁ। তো বঙাইগাঁও টাউনত আমি সোমাই গ'লোঁ। তো মানে এনেকৈ আৰু এইটো আমি যাম ফ্লাইঅভাৰটো গাইছ উঠি ল'লোঁ। তো ফ্লাইঅভাৰটো ৰাতিবোৰ দেখিবলৈ বহুত ধুনীয়া দেই গাইছ। মানে মোৰ কেমেৰাৰ মানে আগতে গ্লাছ কাৰণে কেমেৰাটো ইমান এটা ভাল নাই গাইছ। লাইটবোৰ ডাইৰেক্ট আহি মানে কেমেৰাটো পৰেতো গাইছ, মানে বহুত ধুনীয়া গাইছ। ব্ৰিজখন বহুত ধুনীয়াকৈ গাইছ দেখিবলৈ। আহি যাব পাৰে আপোনালোকে, চাই থাকক দেই ভিডিঅ'টো গাইছ। তো গাইছ আপোনালোকৰ নেক্সট ভিডিঅ'ৰ পৰা বহুত কেইটা ভিডিঅ' হ'ব বঙাইগাঁৱৰ পৰা। তো নেক্সট ভিডিঅ'ৰ পৰা আপোনাৰ ধামাকা হ'ব গাইছ, চাব দেই গাইছ। আৰু যদি 200টা ছাবস্ক্ৰাইব হয় ইয়াৰতো বহুত ডাঙৰ এটা ফেমিলি হ'ব গাইছ। সোনকালে 200টা ছাবস্ক্ৰাইবটো কৰি দিয়ক গাইছ। তো গাইছ ফাইনেলি আহি পালোঁ। তো গাইছ ফাইনেলি হোটেল আহি পালোঁ। তো গা পা ধৰি পূৰা ফ্ৰেছ এনেই হৈ আছে। তো এতিয়া কিতাপ পঢ়িব লাগিব গাইছ। তো মানে অলপমান এনেকৈ আছোঁ আৰু গাইছ ইয়াতে। তো আৰু মানে নেক্সট ভিডিঅ' এতিয়া আপোনাৰ ট্ৰেইন ষ্টেচন আৰু পাৰ্কৰ পাব ভিডিঅ'টো গাইছ। তো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি গাইছ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।